নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আলিয়া ফকাছলৈ। আৰু আজি যদি আপুনি ফাৰ্ষ্ট টাইম মোৰ চেনেললৈ আছে তেনেহ'লে ছাবস্ক্ৰাইব বাটনটো দবাই লওক আৰু ওচৰতে যিটো ঘণ্টা আছে সেইটো দবাবলৈ একদম নপঢ়িব। গতিকে বন্ধুসকল, আজি মই কথা পাতিম আপোনালোকৰ লগত বৰ্তমান চলি থকা এটা সাংঘাতিক মাৰাত্মক বেমাৰৰ ওপৰত। আৰু এই মাৰাত্মক বেমাৰটো সকলোকে পীড়িত কৰি তুলিছে, সৰুৰ পৰা ডাঙৰলৈ। সৰু মানে ধৰক আপুনি খুব বেছি যৌৱনত ভৰি দিব পাইছে মাত্ৰ, কিন্তু এই বেমাৰটো আক্ৰান্ত কৰিছে। হয়তো এই বেমাৰটো মানে বংশগত হিচাপেও আহে, কিন্তু আৰু আজিকালি বিশেষকৈ খাদ্যৰ ফলত আৰম্ভ কৰিছে এই বেমাৰটো হ'বৰ কাৰণে। গতিকে পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে মই কৈ লওঁ, এই য়োগাটো হৈছে মণ্ডুকাসন। আৰু যিটো বেমাৰৰ ওপৰত মই এই ব্যায়ামটো দিম সেই বেমাৰটো হৈছে ছুগাৰ, অৰ্থাৎ বহুমূত্ৰ ৰোগ। আৰু বৰ্তমান সময়ত এই বহুমূত্ৰ ৰোগটোৱে আমাক সঁচাই বহুত হাৰাশাস্তি কৰিছে, কাৰণ এই বেমাৰটোৰ ঔষধ সকলোৱে দিয়ে, ডক্টৰে দিয়ে, কিন্তু এই বেমাৰটো টোটেলি ভাল হৈ নাযায়, থামি থাকে কিন্তু টোটেলি ভাল হৈ নাযায়। গতিকে আজি মই আপোনালোকলৈ লৈ আহিছোঁ এনেকুৱা এটা চমৎকাৰী য়োগা যাৰ জৰিয়তে এই বহুমূত্ৰ ৰোগটো বহুখিনি উপশম হ'ব। গতিকে ফ্ৰেণ্ডসকল, আজি বিশেষ দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে বলক। প্ৰথমে গৰুহাৰ ওপৰত বহি লওক আৰু এতিয়া হাতখন মুঠি মাৰি নাভিৰ ওচৰত জোৰকৈ ধৰক, মই যেনেদৰে দিছোঁ। এতিয়া দীঘলকৈ উশাহ গ্ৰহণ কৰি আকৌ দীঘলকৈ উশাহ এৰি দিয়ক আৰু ক্ৰমে সন্মুখৰ ফালে হাল ধুই আনিব। মনত ৰাখিব যাতে পিছফালে ডাং খাই নাযায়। গৰুহাৰ ওপৰত বহি থাকিব। এনেদৰে 4-5 বাৰমান অভ্যাস কৰিব। ওপৰলৈ উঠোঁতে শ্বাস গ্ৰহণ কৰি ওপৰলৈ উঠিব। যেতিয়া আপুনি সন্মুখৰ ফালে হাউলি যাব তেতিয়া শ্বাসটো এৰি দিব আগতে, তাৰপিছত এৰি দিয়াৰ পিছত সন্মুখৰ ফালে হাউলি আহিব। সন্মুখৰ ফালে যেতিয়া হাউলি যাব তেতিয়া ওপৰৰ ফালে চাব। আৰু মই মুঠিটো মাৰি যেনেদৰে নাভিৰ ওপৰত দি কেনে অলপ লৰাই দিছোঁ, তেনেকৈ লৰাই দিব অলপ জোৰ দি কেনে। আৰু ইয়াৰ পিছত এনেদৰে সন্মুখৰ ফালে হাউলি আহিব। মই যেনেদৰে বহি লৈছোঁ তেনেদৰে বহি ল'ব গৰুহাৰ ওপৰত। আপোনালোকে দেখিলে মই ব্যায়ামটো কেনেদৰে কৰিলোঁ। আৰু এই ব্যায়ামটোৰ কিছুমান নিষেধ আছে, আৰু সেই নিষেধটো হৈছে আপোনালোকৰ যদি ভৰিৰ কাৰোবাৰ আঁঠুৰ বিষ আছে আৰু যদি কঁকালৰ বিষ আছে তেনেহ'লে আপোনালোকে এই ব্যায়ামটো নকৰিব, কাৰণ এই দুটা নিষেধ আছে। কাৰণ এই দুটা বিষ থাকিলে আপোনালোকে এই ব্যায়ামটো কৰিলে বেছি জোৰ পৰিব। গতিকে যদি আপোনালোকৰ কাৰোবাৰ কঁকালৰ বিষ আৰু আঁঠুৰ বিষ আছে তেনেহ'লে এই মণ্ডুকাসন ব্যায়ামটো নকৰিব। মই কৈ দিলোঁ যে এই ব্যায়ামটো হৈছে ছুগাৰৰ কাৰণে, আৰু ইয়াৰ উপৰিও আন এটা উপকাৰিতা আছে অগ্নাশয় গ্ৰন্থিক শক্তিশালী কৰে। গতিকে বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, কাৰণ এই বেমাৰটো সকলোৱে ভাল পাব লাগে। গতিকে আপোনালোকে এই ব্যায়ামটো কৰিব, আৰু এই ব্যায়ামটো কৰাৰ জৰিয়তে আপোনালোকৰ এই যিটো দেহত হৈ আছে বহুমূত্ৰ ৰোগ, এইটো একদম ভাল হৈ যাব। গতিকে আপোনালোকে
প্ৰপাৰলি এই ব্যায়ামটো কৰিব তেতিয়াহ'লে আপোনালোকৰ দেখিব এই সুগাৰ যিটো বেমাৰ আপোনাৰ হৈ আছে সেইটো একদম নাইকিয়া হৈ যাব গতিকে ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নকৰিব গতিকে ফ্ৰেণ্ডছ আৰু বিশেষ নকওঁ সদায় সুস্থ থাকক সুখী থাকক আৰু আনকো সুখী কৰিবলৈ যত্ন কৰক চ' ফ্ৰেণ্ডছ আজিলৈ বাই বাই